খাৰুপিটিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নতুনকৈ সংযোগ হোৱা 20খন বিছনাযুক্ত বিল্ডিঙৰ কামৰ আধাৰহিলা স্থাপন বিধায়ক মুজিবুৰ ৰহমানৰ 30খন বিছনাযুক্ত দৰঙৰ খাৰুপিটিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো 50খন বিছনাযুক্তলৈ উন্নতিকৰণ কৰা হয়। শনিবাৰে নতুনকৈ সংযোগ হোৱা 20খন বিছনাযুক্ত বিল্ডিঙৰ কামৰ আধাৰহিলা স্থাপন কৰে দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমানে। 28 লাখ টকাৰে নিৰ্মাণ হ'বলগীয়া বিল্ডিঙৰ কামৰ আধাৰহিলা স্থাপন অনুষ্ঠানটিত বিধায়কগৰাকীৰ লগত উপস্থিত থাকে স্বাস্থ্য কেন্দ্ৰটোৰ বিধায়ক কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজে। মই বিধায়ক হোৱাৰ পিছত দলগাঁও সমষ্টিত যিমানবোৰ সমস্যা আছে প্ৰত্যেকটো সমস্যাৰ কথা বিধানসভাৰ মজিয়াত মই সজোৰে উপস্থাপন কৰি আহিছোঁ আৰু এয়া মোৰ এটা প্ৰাথমিক দায়িত্ব বুলি ভাবোঁ বিধায়ক হিচাপে যে এজন বিধায়কৰ যিখিনি দায়িত্ব সেই দায়িত্বখিনি সুচাৰু পালন কৰিবলৈ মই অহৰহ চেষ্টা কৰি আহিছোঁ। আজি আপোনাৰ খাৰুপিটিয়া CHCত আমি আৰু আগতে 30 বেডত আছিলে, এতিয়া 50 বেডলৈ আপগ্ৰেডেশ্যন কৰিলে আৰু 20 বেডত হেৰি কৰিলে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী মহোদয়ে তেখেতে চেংচন দিছে আৰু যথেষ্ট ভাল পাইছে, তেখেতক ধন্যবাদ জনাইছোঁ। আৰু খাৰুপিটিয়া এটা বৃহত্তৰ এটা অঞ্চল, এই অঞ্চলৰ মানে দৰকাৰো আছিলে, মাত্ৰ 50 বেড হ'লে ছাফিচিয়েণ্ট নহয়, 100 বেড হ'লেহে মানে আপোনাৰ ৰাইজৰ মানে অভাৱ অভিযোগখিনি দূৰ হ'ব। ইয়াৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ভাবিছোঁ যে এই 20 বেড বৃদ্ধি হোৱাৰ কাৰণে আমাৰ দুখীয়া ৰাইজৰ কাৰণে ভাল হৈছে। এইটো বহুত দীঘলীয়া মানে বহুত দিনৰ পৰা অভাৱ অভিযোগ হৈ আছে, গতিকে মই আহিলোঁ বিধায়ক হোৱা বেছি দিন হোৱা নাই, 1.5 বছৰে হৈছে, গতিকে যিখিনি পাৰোঁ সেইখিনি মই অভাৱ দূৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। মই অহাৰ পিছত ইয়াতে আপোনাৰ হস্পিটেল বহুত জাবৰ জোঁথৰ আছিলে, জাবৰ জোঁথৰ আঁতৰাই দিলোঁ। আপোনাৰ হস্পিটেলত কিছুমান আপোনাৰ ৰুমৰ দৰ্জাই নাছিলে, দৰ্জাখিনি মোৰ ফালৰ পৰা মই MLA ফাণ্ডৰ পৰা দি কিনে মই কৰাই দিলোঁ। এতিয়া NRCত মানে আপোনাৰ ওপৰৰ NRC যিটো ডিপাৰ্টমেণ্ট আছিলে সেই ডিপাৰ্টমেণ্টৰ টিঙে নাছিলে, মানে পানী বাহিৰত পৰাৰ আগতে ভিতৰত পৰিছিলে, তাতো মই অলপ পইচা MLA ফাণ্ডৰ পৰা দিছোঁ। সেইকাৰণে কাম চলি আছে, লাহে লাহে আগবঢ়াই দিলেও মোৰ হস্পিটেলখন।